हे गाइस नमस्कार वेलकम बैक टू माय यूट्यूब चैनल আমি বর্তমানে যাই আছি জুবিন ক্ষেত্র বর্তমানে আমি উবের বুক করে আছি উবের আহি আছে আমি আমার সারেও যাব বলো কার গাইস আমি উবের খান আহি রকনা গাইস লক পাই আছে তো গাইস আমি বর্তমানে উবের বুক করে আমি যাই আছি জুবিন ক্ষেত্রে আমার এই দাদা এসে আমার সারে স্বপ্ন কই না গেছি রোড বেশি মানে কি কব গুয়াহাটির বহুত দূর আমার গাঁৱত ইমান ঘৰ হয় নাই আজিয়ে গম পালো নেকি এই দুই কপি মান ফটো ফটো মাৰিম আহি যাম অলপ পুৰা পুৰা কৰি নেকি গাইস পুরো একদম পেইন্টিং চলি আছে যেহেতু কোনোবা আহিব ন গুৱাহাটীত সেইকাৰণে পুৰা ফুল গাছ জাপানৰ প্ৰধানমন্ত্ৰী আহিব তো গাইস আমি ফাইনালি আহি গলো জুবিন ক্ষেত্ৰলৈ এতিয়া আমি স্বাগত কৰিম চাওঁ কেনেকুৱা হয় বহুত বেছি ৰ'দ দিছ ইজ জুবিন দা অ ছাৰ কিবা কবি মানে গাই যেতিয়া আহি কিনে ইমোচনেল হৈ গ'লো কিবা এটা ইফালে জুবিনৰ গান বাজি আছে জয় জুবিন দা মানুহ বেছি নাই মানুহ ইমান এটা নাই ইমান এটা এখন জুবিনৰ ট্ৰেইনৰ নিচিনা হৈ গৈছে গাই ট্ৰেইনটো কমি গ'ল মানুহ কমি গ'ল বহুত কমছে মানুহ নাই বৰ্তমান মানুহ এখন ইমান এটা নাইয়ে গাইছ এটি জুবিন দাৰ গান চলি আছে কপিৰাইটে মাৰে নেকি নাজানো আৰু জুবিনৰ নামত কেনে দিগদাৰ হ'ব গাইছ কপিৰাইট মাৰলে চাইকেল লৈ কোনোবা আহিছে ইয়াত কামাখ্যা মন্দিৰলৈ চাইকেল যাত্ৰা দিছ ইজ জুবিন দা গাইছ লাইফততো লগ নাপালোৱে জুবিন দাক এনেকৈ লগ ধৰোঁ আৰু কি কৰিম উপায়তো নাই গাইছ উপায়তো নাই তো গাইছ কি ক'ম আৰু মানে বহুত বেছি ভাল লাগছে গাইছ মানে ক'ব লগা ভাষাই নাই মানে দুখ লাগে কিন্তু গাইছ কৰিব নোৱাৰে কিছু উপায় নাই আৰু ইয়াতে বহুত ইউটিউবাৰ আহিছে ভিডিঅ'য়ে বনাই দেখা পাই আছোঁ কিন্তু বাকী সেনেকুৱা নাই গাইছ আমি কেইখনমান ফটো উঠি লওঁ আপোনালোকে আমাৰ ইনষ্টাগ্ৰামত পাব ছেম নাম আছে ইউটিউবত যি নাম আছে গাইছ আমি মানে জয় জুবিন দা বুলি খেলিলে গ'লো হা কোনো এটা মানুহ কোৱা নাই গাইছ আরেকবার কম চাব পাৰে হা জয় জুবিন দা কোনো কোৱা নাই কাৰণ মানে ট্ৰেণ্ডৰ নিচিনা হৈছে বস্তুটো কোনো মানে তখন কিন্তু গাইছ কাৰো একো নোহোৱা হৈছে মানুহ কিন্তু বহুত আছে চাব পাৰে আপোনালোকে মানুহ বহুত আছে কিন্তু কোনো কোৱা নাই যখন গাইছ ট্ৰেণ্ডটো চলি আছিল চবে একদম মানে পুৰা আছিল কিন্তু এতিয়া কিন্তু নাই আৰু জয় জুবিন দা আপোনাৰ কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগিছে আৰু কিবা ক'ব ইয়াত জুবিন দা বুলি আমি ক'লো কিন্তু কোনো জুবিন দা বেছি কোৱাই নাই মানে মানুহটো বহুত বেছি আছে ট্ৰেণ্ডৰ নিচিনা হৈছে এইটো ট্ৰেণ্ডটো গুচি গৈছে এখন এইটো কায়ো মাত নমতৰ নিচিনা মই আৰু কি ক'ম মানে ট্ৰেণ্ডটো থাকিব লাগিছিল মই আমাৰ অসমৰ ইমান ডাঙৰ এটা মানুহ সি যদি নেই নাপায় আৰু কাই পাব হয়নে নহয় আমিতো আৰু নৰ্মেল মানুহ আমিতো আৰু ইয়াত কোনোৱে নহয় আমি আৰু কোন
মানে আমি মই দাদাহঁতক লগ পালো দাদাহঁত চাইকেল লৈ আহিছে ক'ৰ পৰা আহিছিল আমি আহিছো দাদা লগ পালো বহুত বেছি ভাল লাগিল আৰু আমাৰ দাদা হৈছিল ইফালে মজাকে আমি জুবিন দা নিয়া হ'বৰ কাৰণে গহপুৰৰ পৰা এটা চাইকেল যাত্ৰা কৰিছিলো আৰু ৰাইজৰ মৰম চেনেহ আশীৰ্বাদত আমি আজি জুবিন ক্ষেত্ৰত উপস্থিত হৈছিলো দাদাহঁতক লগ পালো বহুত বেছি ভাল লাগিল লগ পাম বুলি এটা কথা বেয়া পালো আমি যেতিয়া জয় জুবিন দা বুলি খেলিছিলো কোনো এটা মাত কোনো এটা কথা হয় সেইটো মই শুনা সেইটো বেয়া পাবলগীয়া কথা নহয় কাৰণ ইয়াত তুমি সোমাই আহিয়ে গম পাই গৈছে চাগে ফিল্ডটো কেনেকুৱা লাগিছে তুমি ভিডিঅ' বনাই থকা মানুহ মই ভিডিঅ' বনাই থকা মানুহ ভিডিঅ' বনাবলৈ মন গৈছে নে কিবা ডায়লগ মুখৰ পৰা ওলাইছে নে ঠিক তেনেদৰে প্ৰত্যেকজন মানুহে জুবিনৰ কাৰণে আহিছে চবেই অন্তৰত বেলেগ এটা ভাৱ লৈ আছে কিন্তু সেইখিনিত বেয়া পাই মানে তোমাৰ বেয়া লাগিছে আমাৰ বেয়া লাগিছে তুমি চিঞৰিছা মই কাষত আছো মই চিঞৰা নাই মোক গম পাইছা তেনেকে বহুতে চিঞৰা নাই কাৰণ চবেই মানে ইমচনেলি হৈ আছে কেনেকেনো হেৰি কৰিব সেইকাৰণে ইমান জুবিন দাৰ ক্ষেত্ৰত এটাই গম পালো যে জুবিন দাৰ মানুহৰ লগতে যিহেতু জীৱ জন্তু বহুত ভাল পাইছিল গছ গছনিয়ে বহুত ভাল পাইছিল এতিয়া এই জুবিন দাৰ ক্ষেত্ৰত বিভিন্ন প্ৰকৃতিয়ে ধুনীয়া ধুনীয়া ৰূপ লৈছে লগতে বিভিন্ন জীৱ জন্তু ইয়াত আছেহি আৰু বহুত বেছি ভাল লাগিল লগ পাই কালি আমিও লগ পাম তো গাইছ আমি বৰ্তমান বহি আছোঁ অলপমান বহুত বেছি গৰম লাগছে ঘূৰি ফুৰি ল'লোঁ আৰু আপোনালোকে প্লিজ এটা জয় জুবিন দা বুলি কমেণ্ট কৰি দিব গাইছ আৰু লাইক এটা কৰি দিব বহি আছোঁ আৰু কি কৰিম কি পাৰোঁ আৰু চাওঁ দেখাওঁ নাকি গাইছ আমি ডাইৰেক্ট আহি গ'লোঁ শ্বহীদ স্মাৰক তো গাইছ মই ইয়াৰ নেক্সট ভিডিঅ'টো এটা বেলেগ এপিছডত দি আছোঁ